প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কিছুমান আগৰ কি আছে তাৰ ফৰ্মেশ্যন আছে গাঁথনি আছে গাঁথনিটো হৈছে ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট থাকিব লাগিব প্লাছ ভাৰ্ব থাকিব লাগিব আৰু প্লাছ অবজেক্ট থাকিব লাগিব এক্সাম্পল কিছুমান হৈছে আই ইট ৰাইচ মই ভাত খাওঁ এইটো হৈছে চিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য 2 নম্বৰটো হৈছে উই প্লে ক্ৰিকেট আমি ক্ৰিকেট খেলোঁ এইটো হৈছে এটা চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য এই বাক্যটো তোমালোকে চাবা আইটো হৈছে আই মানে হৈছে মই এই আইটো হৈছে ইয়াত ছাবজেক্ট ইটটো হৈছে ভাৰ্ব ইট মানে খোৱাটো হৈছে এটা ভাৰ্ব আৰু ৰাইচটো হৈছে অবজেক্ট যে মই ভাত খাওঁ এই বাক্যটো কিহৰ হ'বগৈ তেতিয়াহ'লে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট তিনিটাই আছে তিনিটাই ছাপোৰ্ট কৰিছে গতিকে এই কিহৰ বাক্য হ'ব প্ৰেজেন্ট ইনডেফিনিট নহ'লে চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য তাৰপিছত 2 নম্বৰটো হৈছে যে উই প্লে ক্ৰিকেট উই মানে আমি প্লে মানে হৈছে ক্ৰিকেট প্লে মানে হৈছে খেলা আৰু ক্ৰিকেট মানে হৈছে ক্ৰিকেট খেল আমি কি খেলোঁ আমি ক্ৰিকেট খেলোঁ ইয়াতো ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ছাপোৰ্ট হৈছে গতিকে এই বাক্য দুটা কিহৰ হ'ব চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ একোটা বাক্য হ'ব তো চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য হ'বৰ কাৰণে কি হ'ব লাগিব গাঁথনিটো ছাবজেক্ট থাকিব লাগিব প্লাছ ভাৰ্ব থাকিব লাগিব আৰু প্লাছ অবজেক্ট থাকিব লাগিব তেতিয়া প্ৰেজেন্ট ইনডেফিনিট নহ'লে চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হ'ব আগতে কোৱাৰ দৰে যোনবিলাক চিৰন্তন সত্য বুজোৱা বা অভ্যাসগত বুজোৱা বাক্য ঘটনা সেইবিলাকো চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা হয় যেনে উদাহৰণস্বৰূপে মেন ইজ মৰ্টেল মানুহ মৰণশীল এইটো হৈছে এটা চিৰন্তন সত্য বাক্য গতিকে এই চিৰন্তন সত্য বাক্যবিলাকো চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা হ'ব এনেকৈ দ্য মিল্ক ইজ হোৱাইট গাখীৰ বগা এইটো হৈছে এটা চিৰন্তন সত্য বাক্য এনেকুৱা যোনবিলাক চিৰন্তন সত্য বুজোৱা বাক্য আছে এনেকুৱা যোনবিলাক সদায় সত্য বুজোৱা বাক্য আছে এইবিলাকো চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সত সদায় লিখা হ'ব আৰু 2 নম্বৰটো হৈছে যোনবিলাক অভ্যাসগত বুজোৱা বাক্য যেনে আই অলৱেজ গ টু স্কুল মই সদায় স্কুললৈ যাওঁ এইবিলাক হৈছে এটা অভ্যাসগত যোনবিলাক অভ্যাস আমি সদায় যোনবিলাক কৰি থাকোঁ সেইবিলাকে হৈছে এটা অভ্যাসগত ঘটনা বুজোৱা বাক্য আই অলৱেজ গ টু স্কুল মই সদায় স্কুললৈ যাওঁ বা মই সদায় ভাত খাওঁ মই সদায় ক'ৰবালৈ ফুৰিবলৈ যাওঁ এনেকুৱা যোনবিলাক ঘটনা সেইবিলাকো চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সতে লিখা হ'ব আৰু এটা আই অলৱেজ গেট আপ আৰ্লি ইন দ্য মৰ্ণিং কৈছে যে মই সদায় ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠোঁ এনেকুৱা ধৰণৰ যোনবিলাক সদায় উঠোঁ সদায় কৰোঁ সদায় ক'ৰবালৈ যাওঁ এনেকুৱা ধৰণৰ যোনবিলাক অভ্যাসগত বাক্য আৰু যোনবিলাক চিৰন্তন সত্য বুজোৱা বাক্য সেইবিলাকো চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সতে লিখা হ'ব তো প্ৰেজেন্ট ইনডেফিনিট বা চিম্পল প্ৰেজেন্ট টেন্সৰ গাঁথনিটো এইটোৱে আছিলে ষ্ট্ৰাকচাৰটো এইটোৱে আছিলে যে ছাবজেক্ট থাকিব লাগিব প্লাছ ভাৰ্ব থাকিব লাগিব আৰু তাত এটা কি থাকিব লাগিব অবজেক্ট থাকিব লাগিব তেতিয়া কি হ'ব চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যন হ'ব আৰু এইবিলাক হৈছে তাৰ এটা উদাহৰণ পিছলৈ ইয়াৰ ওপৰতে আমি ডিছকাশ্যন হ'ব কেনেকৈ কাৰেক্ট টেন্স কৰা হ'ব কি কৰা হ'ব ধন্যবাদ